জোনাকৰ বৰষুণ হেল্ল' হেল্ল' ধুনু কোনে ক'লে বাৰু আপুনি আৰু কোন ধনুক বিচাৰিছে আপুনি আপুনি কোনে ক'লে বাৰু তুমি প্ৰথমতে কোৱা কোনে ক'লা আৰু কোন ধনুক বিচাৰিছা মই বাস্তৱে ক'লো বৈষ্ণৱী নেকি আছে তাই বাথৰুমত আছে মই তাইৰ মাকে ক'লো অ' মা কি খবৰ আপোনাৰ ভালে আছো পিছে তোমাক মই চিনি পোৱা নাই মানে বৈষ্ণৱীয়ে মোৰ কথা একো কোৱা নাই নেকি আপোনাক মা তাইতো একো কথা কোৱা নাই মোক ঠিক আছে মা হ'ব দিয়ক এতিয়া ৰাখিছোঁ ফোনটো তাইক ক'ব মোক ফোন এটা কৰিব ঠিক আছে বাৰু হ'ব দিয়া তাই কিয় মোক মিছা ক'লে মা দেউতাক তোমাৰ সকলো কথা কৈছো বুলি আজিচোন মায়ে মোক চিনিয়ে নাপালে তাইকে সুধিব লাগিব ঐ মাইনা মা কোৱা তোলে কোনোবা বাস্তৱ নামৰ ল'ৰাটোৱে ফোন কৰিছিল সি মোৰ ফ্ৰেণ্ড হয় আৰু সি কিয় ধুনু কি কৰিছা ধুনু ক'ত আছে এইবিলাক কৈ আছিল জানো সি চাগে বেলেগলৈ ফোন কৰিছিল তইহে জান কিন্তু দেই চা মাইনা কেনেবাকে তই তাক ভাল চাল পাও নেকি হা সঁচা কথা কচোন মোক ধেত মা তুমিনো কি ফাল্টু কথাবোৰ কৈ থাকা ফাল্টু কথা নহয় ল'ৰাৰ লগত ধেমালি কৰি নাথাকিবি জানো নহয় তোৰ বিয়া ঠিক হৈ আছে আৰু যদি এইবোৰ কথা জোঁৱাইৰ কাণত পৰে সি কি বুলি ভাবিব জানো মা সেইবোৰ মই চব চম্ভালি ল'ম ৰ'বা মই কিয় ফোন কৰিছিল সুধি লওঁ এতিয়া হেল্ল' হেল্ল' কিয় ফোন কৰিছিলা ফোন কৰিছিলোঁ মানে আজি মই অফিচ ছুটি লৈছোঁ ভাবিছিলোঁ তোমাৰ লগত অলপ ওলাই যাম সেইটো কথা বাবু ঠিক আছে ওলাবা কোৱা কিমান টাইমত বাট এতিয়া মোৰ যাব মন নাই কিয় বাবু কি হ'ল তোমাৰ মন নাই এনেই ভাল লগা নাই মনটো মোৰ বাবুৱে কিবা অভিমান কৰিছে না আজি মোৰ যদি কিবা ভুল হ'ল মাফ কৰি দিয়া প্লিজ তুমি মোক মিছা কথা কিয় কোৱা কিছুমান কথা মিছা ক'লে যদি আমাৰ ভাল হয় তেন্তে সেইটো মিছা নহয় বাবু তুমি যিবোৰ মিছা কৈছা সেইবোৰ আমাৰ ভালৰ বাবে নহয় চোৱা তুমি মোক লগ কৰা আৰু তেতিয়া আমি চব কথা খুলি পাতিব পাৰিম ঠিক আছে মই 11:30 তোমাৰ ঘৰৰ মুখত যাম তুমি ওলাই আহিবা ঘৰৰ সন্মুখত নালাগে শুন মই ওলাই যাম কিয় চাৰিআলি ঘৰৰ মুখৰ পৰা আনিলে মা দেউতাই গম পাব বাবু প্লিজ মোক ভাল পোৱা নহয় নাজানো উফ ঠিক আছে দিয়া ঘৰৰ সন্মুখতে আহিবা এতিয়া বাই হেল্ল' বন্ধুসকল এতিয়া আপোনালোকে নিশ্চয় ভাবিছে পিছলৈ কি হ'ব নহয় জানো বৈষ্ণৱী বাৰু বাস্তৱক সঁচাকে ভাল পায়নে নে প্ৰেমৰ অভিনয় কৰি আছে আৰু যদি সঁচাকে ভাল পায় তেওঁ কিয় ইমানবোৰ কথা বাস্তৱৰ পৰা লুকুৱাইছে জানিবৰ বাবে শুনি থাকক আমাৰ জোনাকৰ বৰষুণৰ লাভ ষ্টৰী RJ অকুলৰ সৈতে আৰু বন্ধুসকল আজিৰ এই কাহিনীটোৰ জৰিয়তে আমি আপোনালোকৰ পৰা প্ৰায় ৩,০০০টা লাইক আশা কৰিছো অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব ধন্যবাদ তেনেহলে আমি পলম নকৰি আগবাঢ়ি যাওঁ প্ৰেমৰ কাহিনীটোলৈ হেল্ল' গৈছো আহা মই ঘৰৰ মুখত ঠিক আছে বাবু গৈছো বহা ব'লা ক'ত যাবা তুমি য'ত নিয়া ব'লা ৰেষ্টুৰেণ্ট যাওঁ নাযাওঁ বাবু মই জাষ্ট ভাত খাই আহিছো দেন ক'ত যাবা পাৰ্ক যাওঁ ব'লা ঠিক আছে আহা বহা বাবু কোৱা কিয় কুমুঠা লাগি আছা তুমি মোক মিছা ক'লা যে তুমি মা দেউতাক আমাৰ সকলো কথাই কৈছা বুলি কিন্তু তুমি একো কথাই কোৱা নাই আজি মই মাক ফোন কৰোঁতে মায়ে মোক চিনিয়ে নাপালে মায়ে পাহৰিছে চাগে বাবু পাহৰিব নিজৰ জীয়াকে ভাল পোৱা ল'ৰাটোৰ কথা পাহৰিব ইমান মিছা কোৱা মোক ইমান সৰি মাফ কৰা প্লিজ ঠিক আছে আজিৰ পৰা এনেকুৱা মিছা কথা নকবা ঠিক আছে বাবু লাভ ইউ টু হেট কি কৰিছা সাৱটি লৈছো আকৌ তোমাক মৰমত মানুহৰ আগত বাদ দিয়া মানুহ ভাল পাওঁ তোমাক মই হে পাগলী ব'লা এতিয়া যাওঁ দুচকুৰে কিনো ক'লা হিয়া পমি গ'ল মৰমত তোমাকে লৈ আঁকিছো সপোন বন্ধুসকল এতিয়াও আপোনালোক কনফিউজ নহয়নে কনফিউজ বাৰু কিয় নহ'ব ষ্টৰীটো এনেকুৱা তাই বিয়া ঠিক হৈ আছে আৰু বৈষ্ণৱী বাস্তৱৰ পৰা লুকুৱাইছে কথাবোৰ ভালো পায় বাস্তৱ কি হৈছে কি হ'ব শেষত বৈষ্ণৱী কাৰ লগত বিয়া হ'ব পলম নকৰি আহকচোন শুনো পিছে বন্ধুসকল আমাৰ জোনাকৰ বৰষুণ আৰু RJ অকুল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব হেল্ল' সুমন ক'ত আছ তই ঘৰত আছো কিয় তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে কচোন মই তোৰ ঘৰ গৈ আছো ঠিক আছে সোমাই ঐ ভাই কোৱা আকৌ কি কথা কিয় ইমান ধৰফৰাই ফুৰিছ তোৰ আৰু বৈষ্ণৱীৰ মাজত কিমান দিনৰ ৰিলেশ্যন 4 বছৰ হ'ল কিয় সুধিলি আজি মানে তই বৈষ্ণৱীৰ লগত ওলাই গৈছিলি নেকি গৈছিলো কিয় সুধিলি তাইক তই ঘৰৰ মুখৰ পৰা উঠাই নিলি তাই ঘৰত কৈ থৈ গ'ল মোৰ লগত যাওঁ বুলি আৰু তাইক মাকে ফোন কৰি আছে বাৰে বাৰে
কিন্তু তাই ফোন ৰিচিভ কৰা নাই, তোৰ লগত আছিল। সেইবাবে মাকে মোলৈ ফোন কৰিলে। মই সকলোবোৰ ৰেকৰ্ডিং কৰি থৈছোঁ, তই শুন। হেল্ল', আণ্টি কওক। বৈষ্ণৱীক দিয়াচোন ফোনটো। তাইতো মোৰ লগত নাই। আৰে ক'ত গ'ল তাইতো তোমাৰ লগতে গৈছিল। আণ্টি আজি মই ঘৰৰ পৰা ক'তো যোৱাই নাই আকৌ। তাই মিছা কৈছে চাগে। এই ছোৱালীজনী মানে মোক আকৌ মিছা কথা ক'লে। কৈছোৱে যাৰ ল'ৰাৰ লগত ঘূৰি নুফুৰিবি, তোৰ বিয়া ঠিক হৈ আছে। বৈষ্ণৱীৰ কি বিয়া ঠিক হ'ল নেকি? দেখিছা, তেহেঁতি দুয়োটা মোৰ পৰা কথা লুকুৱাইছে। অঁ, তাই তোমাক কোৱা নাই নেকি? আপুনি এনেই চিন্তা কৰি আছে আণ্টি। তেহেঁত দুটাৰ বিয়া ফিক্স হ'ল যদি তাই বাস্তৱৰ লগতে ওলাই গৈছে। বাস্তৱ মানে কোন বাস্তৱ? আৰে আণ্টি, আপুনিও নহয়, যাৰ লগত বিয়া ফিক্স হৈ আছে তাৰ নামেই বাস্তৱ। হে, তাৰ নাম অনুৰাগ, তাৰ ঘৰ তিনিচুকীয়াত। অঁ, সেইটো কথা। মই তাৰ নামটো বাস্তৱ বুলি ভাবিছিলোঁ। এতিয়া হ'ব দিয়ক, মই বৈষ্ণৱীলৈ ফোন এটা কৰোঁ। ঠিক আছে, কৰা মোক খালি জনাবলৈ নাপাহৰিবা দেই। তাই বিয়া ফিক্স হৈ আছে। বাস্তৱ, তোক তাই সকলো কথা মিছা ক'লে। হ'ব দে, তই এতিয়া যা। এনেকুৱা কেনেকে কৰিব পাৰে তাই? আজি লগ পাইছো তাইক, ইমান নাটক মোৰ লগত কিয়? চিন্তা নকৰ দোষ, চব ঠিক হ'ব। কি ঠিক হ'ব হা? কি ঠিক হ'ব? তাইক মই ভাল পাই ভুল কৰিলো। মই আগতে বুজিব লাগিছিল। সুমন, তই এতিয়া জাগৈ যা। মোক অলপ সময় অকলে থাকিব দে। তোক মই কল কৰিম, ওলাই যাম কৰবাত। তই ওলাই থাকিবি। ঠিক আছে ভাই, সকলো কথা ভাবি চাবি। এজনী ছোৱালীৰ বাবে নিজকে হাৰ্ট নকৰিবি কিন্তু। ঠিক আছে। হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনা ঠাইতে উচিনা তমখাই আগুচি ৰহি মোৰ। ফোনটো ৰিচিভ কৰা বাবু। হেল্ল' সুমন, অঁ, কোৱা। কি কৰিছা? আছোঁ এনেই। ভাল, তোমাৰ? ভাল নহয়। কিয়? বাবুৰ ফোনটো আজি 5 দিন ধৰি ছুইচ অফ আছে। এটা খবৰ পোৱা নাই তাৰ। অঁ, ভালে আছে সি। প্লিজ সুমন, মোক সঁচা কথা কোৱা, তাৰ কি হৈছে? কিয় ফোন অফ ৰাখিছে সি? তোমাৰ লাজ নালাগে না তাৰ লগত এনেকুৱা কৰিবলৈ, তাৰ লগত প্ৰেমৰ খেল খেলিবলৈ? কি ভাবা হা তুমি নিজকে? এটা ল'ৰাৰ লগত বিয়াত বহিবলৈ মান্তি হৈ বাস্তৱৰ লগত তুমি প্ৰেমৰ খেল খেলিবা আৰু আমি গম নাপাম? জানো মই ভুল কৰিলো, কিন্তু ভুল মই সি কষ্ট নাপাবৰ বাবেহে কৰিছিলো। তাক মিছা কৈছিলো। কষ্ট তুমি বুজি পোৱা জানো? কষ্ট কাৰোবাক হেৰুৱাৰ দুখ কিমান? সুমন, মই তাক বহুত ভাল পাওঁ, নিজতকৈ বেছি ভাল পাওঁ তাক। তাৰ লগত মই কোনো অভিনয় কৰা নাই। এটা মিছাৰ বাবে আজি সি ইমান কষ্ট পাইছে। মই তাক দুখ দিব বিচৰা নাছিলো। তাৰ মুখত মই সদায় হাঁহি চাব বিচাৰিছিলো সুমন। সি সেইদিনা বহুত ফূৰ্তিত আছিল। মোক কৈছিল, আজি মই মা দেউতাক তোমাৰ চব কথা ক'লো, আজি তুমিও কৈ দিবা। ময়ো হেপ্পী আছিলো মা দেউতাক ক'ম বুলি। মই মা দেউতাক ক'ব যাওঁতে আমাৰ ঘৰত আলহী আহিলে আৰু মই একো ক'ব নাপালো। মা দেউতাই মোক নুসুধাকৈ সেই মানুহজনক কথা দি দিলে মোক তেওঁৰ পুতেকলৈ দিব বুলি। মই একো ভাবি নাপালো। মা দেউতা বহুত ফূৰ্তিত আছিল আৰু বাস্তৱো ফূৰ্তিত আছিল। মই কেনেকে ক'লো হয় কোৱা তুমি মোৰ আজি বিয়া ফিক্স হ'ল বুলি? সি কিমান কষ্ট পালেহেঁতেন, মই তাক কেনেকে কষ্ট দিওঁ কোৱা? সেইবাবে মই যি হয় হ'ব বুলি তাক একো জানিব নিদিলোঁ। তাক মই ভাল পায়ে থাকিলোঁ, তাক মই সদায় মৰম কৰিয়ে থাকিলোঁ। মই এটাই ভাবিছিলোঁ, মোৰ বাবুক মই কেতিয়াও কষ্ট নিদিওঁ। বহুত ভাল পাওঁ তাক, বহুত। প্লিজ সুমন, মোক তাৰ লগত কথা পতাই দিয়া, নহ'লে মই মৰি যাম। মই সকলো বুজি পালোঁ বৈষ্ণৱী, তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই তাৰ ঘৰ যাওঁ আৰু অলপ পিছত মই তোমাক কল কৰি আছোঁ। ঠিক আছে। সুমনা,
বৈষ্ণৱীয়ে মোক কল কৰিছিল, তই তাইক কল কৰ এতিয়াই। না নকৰোঁ, তাইক মই এতিয়া পাহৰিব চেষ্টা কৰিছোঁ। নাপাতো কথা, চিনি নাপাওঁ এতিয়া মই তাই নিচিনা এজনী বিশ্বাসৰ লগত খেলা ছোৱালীক। তাই তোৰ প্ৰেমৰ লগত খেলা নাই। আৰে তই চব জানিও যেনেকে কৈছ, পাগল হলি নেকি? সেইদিনাখন মই তোক তাই মাকে মোলৈ ফোন কৰা ৰেকৰ্ডিংখিনি শুনাইছিলোঁ। আজি তই তাই মোলৈ ফোন কৰা ৰেকৰ্ডিংখিনি শুন। শুনিলি তাই তোক কিমান ভাল পায়, আৰু তাই যদি তোক নাপায় তাই মৰি যাব পাৰিব। আৰে কি ভাবি আছ, ফোন কৰ তাইক। বাবু আই লাভ ইউ, বহুত ভাল পাওঁ তোমাক। মই তোমাক এৰি থকা কথা ভাবিব নোৱাৰোঁ। তুমি মোক সকলোবোৰ কথা কিয় আগতে কোৱা নাছিলা ধুনু? মই তোমাৰ মুখত দুখ চাব বিচৰা নাছিলো বাবু। কিন্তু তোমাৰ এতিয়া বিয়া ঠিক হ'ল, আমাৰ আৰু মিলন নাই। ভাল পাওঁ ময়ো তোমাক, কিন্তু আমি ইটো সিটোৰ পৰা আঁতৰি থকাটোৱে আমাৰ ভাল হ'ব। যিহেতু তুমি মোৰ নোহোৱা ধুনু, মই বহুত ভাবি চিন্তি কৈছো। মই ভাল পাওঁ তোমাক, নোৱাৰো মই। শুনি লোৱা, তুমি যদি এনেকুৱা কৰা মই মৰি যাম। কিন্তু সঁচা কলো, মই অকল তোমাৰেই হ'ব বিচাৰো বাবু, অকল তোমাৰ। বুজি পাইছো ধুনু, কিন্তু এয়া সম্ভৱ নহয়। আমাৰ সপোনবোৰ চব মুচি পেলাব লাগিব ধুনু। না, নোৱাৰো বাবু। মোৰ এটা কথা লাষ্ট শুনিবানে? কি কোৱা, শুনিম। তেন্তে ব'লা মোৰ ঘৰত, আমি মা দেউতাক চব কথা খুলি ক'ম আৰু আমাৰ ভাল পোৱাৰ সকলো কথা ক'ম। বাবু, মই বহুত হেপ্পী মাহঁতে আমাক একচেপ্ট কৰিলে। ময়ো ভাবা নাছিলো যে আমাৰ মিলন হ'ব ধুনু। লাভ ইউ বাবু। লাভ ইউ মোৰ ধুনু, লাভ ইউ। বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি? বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি?